নমস্কাৰ, মই নিৰুৎপল আৰু আড্ডালে আপোনাক স্বাগতম। আজি আমি কথা পাতিম অসমৰ এটা হাই প্ৰফাইল সমষ্টি মৰিয়নিৰ বিষয়ে। যোৱা 20 বছৰে যিজন ব্যক্তিৰ হাতত মৰিয়নি সমষ্টিৰ চাবি আছিল, সেই ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এইবাৰ মৰিয়নি সমষ্টিৰ পৰা থিয় দিছে এগৰাকী শিক্ষিত যুক্তিবাদী মহিলা ডক্টৰ জ্ঞানশ্ৰী বৰাই। এফালে 20 বছৰৰ অভিজ্ঞতা আৰু আনফালে পৰিৱৰ্তনৰ জোৱাৰ। মৰিয়নিৰ অংক এইবাৰ কি হ'ব আহকচোন অলপ আলোচনা কৰোঁ। 2006 চনৰ পৰা 5 বাৰকৈ ধাৰাবাহিকভাৱে জয়লাভ কৰি আহিছে মৰিয়নিৰ পৰা ৰূপজ্যোতি কুৰ্মী। 2006, 2011, 2016, 2021 আৰু 2021 বৰ্ষৰ উপনিৰ্বাচনত প্ৰতিবাৰেই ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ পৰা নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। 2021 চনত মৰিয়নি সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ তেখেতে এক বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল, কিন্তু তাৰ পাছত তেখেতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ পিছত উপনিৰ্বাচনত কিন্তু তাতকৈও অধিক সংখ্যক ভোটত জয়লাভ কৰিছিলে। মৰিয়নিৰ জনতাৰ মাজত তেওঁ যি আৱেগিক সম্পৰ্ক, সেই সম্পৰ্কই তেখেতক ইমান দিনে মৰিয়নি সমষ্টিটোত জীয়াই ৰাখিছে। কিন্তু প্ৰশ্ন হয়, যোৱা 20 বছৰে মৰিয়নিত কিমান উন্নয়ন হ'ল? শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰকাশ হোৱা কিছুমান ভিডিঅ'ই মৰিয়নি উন্নয়নৰ আচলতে ফোপোলা স্বৰূপটো উদঙাই দেখুৱাইছে। এতিয়া আহোঁ ডক্টৰ জ্ঞানশ্ৰী বৰাৰ প্ৰসংগলৈ। ৰাইজৰ দলৰ মনোনীত আৰু বিৰোধী ঐক্যৰ যুটীয়া প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা এগৰাকী শিক্ষিত আৰু যুক্তিবাদী নেতা হিচাপে পৰিচিত। যিহেতু তেওঁ বিৰোধী ঐক্যৰ একমাত্ৰ প্ৰাৰ্থী, গতিকে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু আন বিৰোধী দলসমূহৰ যি বিভাজিত ভোট আছিল, সেইবোৰ এইবাৰ একগোট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু শেহতীয়াকৈ দেখা পোৱা গৈছে তেওঁ যিটো নিৰ্বাচনী প্ৰচাৰ কৰি আছে, তেখেতে নিৰ্বাচনী প্ৰচাৰত তেনেকৈ কোনো চিঞৰ বাখৰ কৰা নাই, যিটো আমি প্ৰায় দেখি থাকোঁ। নিৰ্বাচনী প্ৰচাৰৰ মাজত যিটো চিঞৰ বাখৰ কৰি থাকে, ইজনে সিজনক গালি গালাজ কৰাৰ নিচিনা পৰ্যায় পায়গৈ। কিন্তু তেখেতে শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰত তেখেতে দেখাইছে যে মৰিয়নি সমষ্টিৰ যিটো উন্নয়ন হ'ব লাগিছিলে, উন্নয়ন হোৱা নাই, এনেকুৱাবিলাক কথা কিছুমান দেখাই আছে যুক্তিৰে। আৰু এই কথাবিলাকে মৰিয়নিৰ যুৱ প্ৰজন্ম আৰু শিক্ষিত সমাজৰ মাজত যি প্ৰভাৱ পেলাইছে, সেয়া ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিছে। বিগত নিৰ্বাচনসমূহৰ ৰিজাল্ট চালে দেখা যায় যে ৰূপজ্যোতি কুৰ্মীৰ শক্তি বাগিচাবিলাকত বেছি, কিন্তু এইবাৰ বাগিচাবোৰত ডক্টৰ জ্ঞানশ্ৰী বৰাৰ সঘন ভ্ৰমণ আৰু মৌলিক সমস্যাৰ কথা স্বভাৱে ভোটাৰক দুমোজাত পেলাইছে। বিশেষকৈ মহিলা ভোটাৰ আৰু নৱপ্ৰজন্মৰ ভোটাৰ এইবাৰ নিৰ্ণায়ক হ'ব। বিজেপিৰ চৰকাৰী আঁচনিৰ সুবিধা আৰু আঞ্চলিকতাবাদ আৰু পৰিৱৰ্তনৰ আহ্বান, এই দুই মেৰুত এতিয়া মৰিয়নিৰ জনতা। মুঠৰ ওপৰত মৰিয়নিত এইবাৰ 20 বছৰীয়া শাসন আৰু নতুন প্ৰজন্মৰ চিন্তাৰ যুঁজ। কাৰ হাতত উঠিব বিজয়ৰ তিলক? ৰূপজ্যোতি কুৰ্মীৰ দুৰ্গ অটুট থাকিবনে, নে জ্ঞানশ্ৰী বৰাই ইতিহাস সলাব? আপোনাৰ মতে মৰিয়নিৰ বাবে কোন বেছিকৈ যোগ্য? কমেণ্টত জনাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপুনি যদি আড্ডাত নতুন হয়, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।